হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে গুড মৰ্ণিং। এতিয়া পুৱাৰ 5:30 সময় বাজি আছে। এতিয়া আমি দুটা বন্ধু ওলাইছোঁ ৰানিঙত, কিয়নো আমি আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ ফেচবুক পেজত যে আমাৰ ৰানিং আছে 6 গাঁৱত 5 দিনীয়া ৰানিং আছিল, কিন্তু আমি আমাৰ কিবা কলেজ থকাৰ কাৰণে আমি এতিয়া ৰানিংটো কমাই দিছোঁ যে আমি এদিনাই যাম আৰু এদিনাই ৰানিং কৰিম। যদি চিলেক্ট হওঁ তেতিয়াহ'লে আমাক আকৌ গুৱাহাটীলৈ লৈ যাব। আমাক চিলেক্ট হোৱাৰ পিছত আমাক খবৰ দিব সিহঁতে যে কিমান তাৰিখে আহিব লাগে, তে আমি সেই সময়তে যাম। কিন্তু আজি আমাৰ প্ৰথমে হ'ব ৰানিং, তাতে ৰানিং কৰিম। আজি দুটা বন্ধু ওলাইছোঁ। এতিয়া মৰ্ণিঙৰ 5:30 হৈছে। এতিয়া আমি ইয়াৰে পৰা ওলাম। তো বলক ভিডিঅ'টো চাই থাকিব। আমাৰ ৰানিং কি হ'ব কি নহ'ব যিটো আমি কৈ থাকিম আমাৰ ভিডিঅ'ৰ জৰিয়তে, তো ভিডিঅ'টো চাই থাকিম। চকাই আমি ঘৰৰ পৰা ওলাম। দীপক সাজু হৈছে, বেগটো সাজু কৰিছে, মই বেগটো সাজু কৰিছোঁ। বেগত একো নাই, এতিয়া গোটেই জনম কুণ্ডলী আছে মোৰ, তাতে কোনো লাগিব পাৰে, ডাৱৰত তাতে চাব পাৰে। তেনেহ'লে এতিয়া আমি ঘৰৰ পৰা ওলাওঁ। বাই বাই। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চালে যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব। ছয়গাঁও যাওঁ, ছয়গাঁৱত যিমানখিনি বস্তু আমি দেখা পাম আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনালোকে বুজি পাব। তেনেহ'লে গুড মৰ্ণিং, ব'লক যাওঁ। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ, তো চাই থাকক। तो हमारे चरण भैया थोड़ा बहुत वर्कआउट তো ভাগ্যৱান 20 কৈছিল 20 ল'ৰা 0-0 লাগিছে। বাইদেউ কিমান তাৰিখ? তেতিয়াহ'লে ফ্ৰেণ্ড আপোনালোকে গমেই পালে যে আমি দুটা বন্ধু দৌৰিব যাই আছোঁ। আমি আশা কৰোঁ সবাই যাতে ভগৱানক প্ৰাৰ্থনা কৰে যে আমি দুজন চিলেক্ট হৈ যাওঁ আৰু আগলৈ যাব পাৰোঁ। আৰু আগলৈ আমাৰ দীপক ভাই মানে বহুত আজি এক্সাইটেড হৈ আছে, মানে ৰানিং কৰিব পাব আজি। দুটা ফালি দিম আজি, খালি আপোনালোকৰ ছাপোৰ্ট লাগে গাইজ, ছাপোৰ্ট। যদি আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে আমি ফালি দিম পূৰা আজি 6 গাঁও ফালি আহিম। আৰু এটা কথা, আমি পাছ হওঁ ফেইল হওঁ এইটো ডাঙৰ কথা নহয়, আমি তাৰ পৰা কি শিকি আহিব পাৰোঁ আৰু আপোনালোকক কি শিকাব পাৰোঁ বা ক'ব পাৰোঁ সেইটোহে ডাঙৰ মেটাৰ। তো আপোনালোকে পাছ হ'লে বা আমি চিলেক্ট নহ'লে একো নক'ব, আমি তাৰ পৰা কি শিকি আহিছোঁ এইটোহে ডাঙৰ কথা। তো এইটোৱে ক'লোঁ মই। আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো যদি স্কিপ কৰি চাই তেনেহ'লে আপোনালোকে বুজি নাপাব ভিডিঅ'টো, তেনেহ'লে স্কিপ নকৰি চাই থাকিব। আমি আৰু গাইজ আপোনালোকক কৈছিলোঁ যে আমাৰ দুটা বন্ধু আহি আছে, আমি গাড়ী লৈ আহি আছিল। বৰ্তমান পাইছোঁ ইয়াৰে পৰা আমি এটা যাত্ৰা কৰিম ছয়গাঁৱলৈ। তো বন্ধু আছে আমাৰ নাজিবুল দিলদাৰ আৰু নাজিবুল দুটা বন্ধু আমি চাৰিওজনে দাউৰিম। তো কি হ'ব আমাৰ ৰিজাল্টটো আমি ভিডিঅ'টো কৈ থাকিম। চ' আমাৰ যিখিনি বিপদ আছে, নাজিবুল গুড মৰ্ণিং। গুড মৰ্ণিং দিলদাৰ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব, আমি আপোনালোকক দেখুৱাম। চ' ফ্ৰেণ্ড আমি এতিয়া আমাৰ যিখন আমাৰ ঠাইৰ পৰা আমি এতিয়া নগৰৰ পৰা আহি পালোঁ। ইয়াতে বাছ ষ্টেচন আমাৰ পিছপিনে চাওঁ আমাৰ বাছ ট্ৰেভেলাৰ ৰেডি হৈ আছে। ইয়াৰ পৰা আমি এতিয়া গুৱাহাটীলৈ যাত্ৰা কৰিম। চ' গাইজ আমি এতিয়া বৰ্তমান বাছৰ পৰা নামিলোঁ, ছয়গাঁও আহি পালোঁ। ইয়াৰে পৰা এতিয়া আমি মেইন থানাত যাম। চাৰিটা বন্ধু চাওক, আমি এতিয়া বৰ্তমান ছয়গাঁৱত আছোঁ। সিহঁতে 4জন বন্ধু, আগত আৰু 2জন আছে, গৈ আছে। এতিয়া আমি মেইন ঠাইটো খুজিব লাগিব। তাৰপিছত তাতে যাই আমি যিখিনি হয় তাৰে কাম আমি আপোনালোকক গোটেই দেখুৱাবলৈ চেষ্টা কৰিম। তেনে আপোনালোক ভিডিঅ'ত লাগি থাকক। বলক যাওঁ। চ' গাইজ আমি এতিয়া আহি পাইছোঁ। পিছপিনে দেখা পাইছে ফিল্ডত মানুহ জমা লাগি আছে। আমি বৰ্তমান কাপোৰটা ৰেডি কৰিলোঁ। অহাৰ লগে লগে আমি আপোনালোকক দেখালোঁ, কিন্তু আমাৰ আহাতে অলপ পলম হ'ল, কাৰণ দেৰি হ'ল। গাড়ীটো লাহে লাহে আহিল, সেইকাৰণে এতিয়া দীপকে বাম লৈ আছে, কিয়নো ভৰিত অলপ বিষ আছে। তেওঁ বাংলাদেশ লগাই আছে। আমি এতিয়া আমাৰ ৰাণ আছে, তো আপোনালোকে ভিডিঅ' চাই থাকক। আমি ৰাণ দেখুৱাম, যদি সময় পাওঁ তেতিয়াহ'লে দেখাম। ৰাণ কৰিম। এতিয়া প্ৰথম আছে দীপকৰ কেনে 100 মিটাৰত মানে জইন কৰিছিল। 100 মিটাৰ জইন হ'ব। যদি মই পাৰোঁ তাতে ভিডিঅ'টো লৈ দেখুৱাবলৈ চেষ্টা কৰিম মই, যে ইয়াৰ ৰানিংটো কৰাটো দেখুৱাম। কিন্তু চাওঁ, তাতে সুধি চাওঁ কি কয়, জীৱনৰ নিদিম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো हमारे चरण भैया थोड़ा बहुत वर्कआउट करते हुए तो कैसा लग रहा है अब आज? बहुत खुशी लग रहा है। खुशी लग रहा है ना? तो मेरे तरफ से बेस्ट ऑफ लक सिलेक्शन होना है, ठीक है ना? हमारे गांव से आपको सिलेक्शन होना है, नहीं तो बुरा लगेगा मुझे। तो आपको मैं मोटिव करने के लिए आया हूँ, तो इसी तरह से मेरे साथ आपको पूरा बेस्ट देना पड़ेगा आपको, ठीक है? ठीक है ना? ऑल द बेस्ट। अब सिलेक्शन लेने की कोशिश करना। চ' ফ্ৰেণ্ড আমি এতিয়া ফিল্ডত আছোঁ। মই বেছি জোৰকৈ ক'ব নোৱাৰোঁ, কাৰণ মাষ্টাৰগিলা কোচিং মাষ্টাৰগিলা আছে, গোটেইখিনি আছে। যিমানখিনি ইয়াতে মানে নামভৰ্তি কৰিছিল ৰানিংৰ কাৰণে পিছফালে দেখা হৈছে। এতিয়া গোটেই ছোৱালী টিম ৰানিং কৰিবলৈ সাজু হৈছে। আমাৰ অলপ পিছত হ'ব, যিহেতু আমি অলপ
হাই এজৰ হৈছে মানে ডাঙৰ আছোঁ সেইকাৰণে আমাৰ অলপ কৃত হ'ব সেইপিনে দেখা পাই আছে আপুনি যদি ৰানিং চলি আছে এইপিনে যদি ৰছী ধৰিছে এতিয়া 100 মিটাৰ দৌৰ বা কিমান আছিল চ' ফ্ৰেণ্ড আমি একেলগে যোৱা 4জন তাৰে 2জন 23 মানে 23 এজৰ ভিতৰত পৰে তেওঁলোকৰ মানে 100 মিটাৰ দৌৰ জইন আছে তেওঁলোকে দৌৰিব আৰম্ভ কৰিছে চাওঁ কোনে ফাৰ্ষ্ট হয় কোনে ছেকেণ্ড হয় কিয়নো আমি 4জন যোৱাৰ 2জন ইয়াতে সংযোগ হৈ আছে 2জনৰ ভিতৰত কোনে ফাৰ্ষ্ট কোনে ছেকেণ্ড পায় আপিও আছে কিন্তু আপি বেলেগকৈ ধৰা হ'ব আৰু ল'ৰাৰ বেলেগকৈ ধৰা হ'ব যে ল'ৰা পৰি গ'ল তাৰ মানে এইটো বেলেগ পৰিছে দীপক আৰু আমাৰ নাজিবুল ভাইজন 2জন পৰা নাই তাৰ মানে 2জন চিলেক্ট হৈছে মোৰ হিচাপত 2জন চিলেক্ট হৈছে কিন্তু 2জনে চ' গাইজ অলপ আগতে আপোনালোকে দেখা পালে স্ক্ৰীণত যে দাউৰা আণ্ডাৰ কিমান এজ আছিল এইটো 23 আণ্ডাৰ 23 এজৰ 100 মিটাৰ দৌৰ এইখন দীপক গৈছিল কিন্তু কি হৈছে গম নাপালোঁ আমি কেমেৰাত ৰেকৰ্ডিং কৰোঁতে চাব নোৱাৰিলোঁ ভালদৰে এতিয়া মই দীপক যাই সুধিম যে সি কি মানে ফাৰ্ষ্ট না ছেকেণ্ড তাৰপিছত আপোনালোকক কৈ আছোঁ তেনেহ'লে ভিডিঅ'টোত চ' গাইজ আমাৰ দুটা ব্ৰাদাৰ কিছিল নাজিবুল আৰু দীপক 2জনৰ কি ৰানিং কি ক তো ভাগ্য ভাল ময়ো পালোঁ ময়ো চিলেকশ্যন হ'লোঁ কিন্তু আৰু মই পাব নালাগিছিল মোৰ লগত যোনে আছিল সিহে পাব লাগিছিল একচুৱেলি অলপ কষ্ট পৰি গ'ল মানে অনলি 2জনহে লয় তো তাতে 22 লাখ পাই গ'লোঁ ট্ৰাই কৰিম মানে যিমানজনৰ দাউৰে তাৰে 2জনকে থয় ফাৰ্ষ্ট আৰু ছেকেণ্ডকে থয় মানে ফাৰ্ষ্ট হৈছে আমাৰ নাজিবুল ইহঁততো চিলেকশ্যন 4জনৰ ভিতৰত 3জনৰ চিলেকশ্যন হৈ গ'ল ইতিমধ্যে মোৰ অকল আছে হৈ যাব ইয়াৰ চিলেকশ্যন হৈ গ'ল ইয়াৰ চিলেকশ্যন হৈ গ'ল দীপকৰ চিলেকশ্যন হৈ গ'ল নাজিবুল এতিয়া অকল মোৰ আছে মোৰ বা কি হয় চাই থাকোঁ ভিডিঅ'টো তেতিয়া গম পাই থাকোঁ जोर लगाओ बहुत ही अच्छा रनिंग कर रहे हैं वाह बहुत চ' গাইজ মোৰ এতিয়ালৈকে ৰানিং হোৱা নাই কাৰণ মোৰ তিনিটা বন্ধু যিজন আছিল মোৰ লগত আহিছিল তেওঁলোকৰ ৰানিং হৈছে তেওঁলোকে তিনিওজনে মানে 100 মিটাৰত হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱা হৈছে মানে এই হিচাপত মানে দৌৰাইছিল তো তিনিজনে চিলেক্ট হৈছে মোৰ এতিয়ালৈকে হোৱা নাই মোৰ আছে 200 মিটাৰ আৰু 1500 মিটাৰ দুটাত মই ৰান কৰি মানে চাওঁ মোৰ এতিয়ালৈকে আহি পোৱা নাই মোৰ মানে ৰানিং সময়টো এতিয়া হৈ আছে আপোনালোকৰ 16 ইয়াৰ্ছৰ ল'ৰা ছোৱালী 300 মিটাৰ দৌৰ মানে নাই 16 হয় চাৰে 16
মানে 20 কৈছিল 20 ল'ৰা মাছ প্ৰথমে 16 দিব ন 16 মানে ল'ৰা ছোৱালী একেলগে দাউৰিছে মানে ল'ৰা চাব আৰু ছোৱালী চাব মানে এইবিলাক চাই মানে একেলগে দাউৰাই কিন্তু ছোৱালীখিনি ছোৱালীয়ে চাই মানে ল'ৰাখিনি ল'ৰা চাই এনেকৈ চাই থাকে মানে আপোনালোক ভিডিঅ'টো চাই থাকক মই আপোনালোকক আপোনালোক দেখাই পালে 16 ইয়াৰৰ ল'ৰা ছোৱালী ন অকল ছোৱালী দিছিল ন অকল ছোৱালী ৰাণ এতিয়া হৈ গৈছে 300 মিটাৰ ৰাউডে ফাৰ্ষ্ট ছেকেণ্ড হৈছে ভিডিঅ'টো চাই থাকক মই আৰু এনেকুৱা ৰানিং দেখুৱাই থাকিম মোৰ যদি দীপক আছে হা সো ফ্ৰেণ্ড মই আকৌ এবাৰ আহিলোঁ আপোনালোকক আগতে কৈছিলোঁ যে মই বন্ধু তিনিটাও বন্ধু দাউৰিছিল তেওঁতে সিহঁতে ছেকেণ্ড ফাৰ্ষ্ট হৈছে কোনো মই অলপ আগতে দাউৰিলোঁ মোৰ আছিল 1500 মিটাৰ কিন্তু 1500 দিয়া নাই আমাক মানে 200 মিটাৰ মানে ৰাউণ্ডত যিটো ফিল্ডত থাকে 200 মিটাৰ ৰাউণ্ডত আমাক 5 পাক মাৰিব দিছে তেনেহ'লে 5 পাক হ'লে 200 মিটাৰত 1000 মিটাৰ হয় 1000 মিটাৰ 1 কিলোমিটাৰ মোৰ 1 কিলোমিটাৰ লাগিছে সময় 3 মিনিট 19 ছেকেণ্ড মানে আমাৰ যিটো 20ৰ ওপৰত বয়সৰ আছে আমি 3জন আছিলোঁ মানে 20ৰ ওপৰত 20 আৰু 23ৰ মাজত যিখিনি বয়সৰ ল'ৰা ছোৱালী আছে আমি ল'ৰাৰ ভিতৰত আমি 3জন আছিলোঁ 3জনে তাৰপিছত 3জনে সময় দিছিল যে তোমালোকে ইমান সময়ত আহি পালে চিলেক্ট হ'ব তেনেহ'লে মই সময়তে আহি পাইছোঁ কিন্তু হৈছোঁ ছেকেণ্ড ফাৰ্ষ্ট আহিব পৰা নাই অলপত ধৰি ফাৰ্ষ্ট আহিব পৰা নাই ভিডিঅ'টো চাওঁ গম পাওঁ ভিডিঅ' চালে মই কিমান পিছত আছোঁ ছেকেণ্ড লিষ্টত আহি পাইছোঁ কিন্তু মই অলপৰ ধৰিত আহি পোৱা নাই আৰু মই সময় হিচাপত মাৰিছোঁ আৰু মই এতিয়া 1500 মিটাৰত মই চিলেক্টেড হ'লোঁ তেনেহ'লে এটাত চিলেক্টেড হ'লোঁ আৰু এটা আছে 800 নে 200 মিটাৰ 200 আৰু 1500 দিছিলোঁ মই 200 ৰাণ চাওক পিছপিনে দাউৰি আছে সৰু ছোৱালী সৰু ল'ৰা ছোৱালী অকল ল'ৰাৰ তেনেহ'লে মই যিখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী আছে মই সিহঁতক অনুৰোধ কৰোঁ যে তেওঁলোকে এনেকুৱাত পাৰ্টিচিপেট কৰক আৰু পাৰ্টিচিপেট কৰি তেওঁ জিকি মেথান ওপৰত যাওক আৰু খেলি ডাঙৰ এটা নাম ৰাখক নিজৰ ৰাখক মা দেউতাৰ ৰাখক আৰু গাঁওখনৰ ৰাখক মই সকলোকে এইখিনি জনালোঁ যে তোমালোকে আহি এইটো মানে খেলখনত মানে বিশ্বাস কৰা মানে তোমালোকে আহি মানে সকলোৱে আহি খেলত মানে যোগদান কৰক আৰু
খেলি জিকক এতিয়া আমাৰতো খেলা শেষ হ'ল এটা সৰু সৰু ল'ৰা ছোৱালী হৈছে ইয়াৰ পাছতে হ'ব আমাৰ লং জাম্প কোনে কোনে কৰিছে সিহঁতে লং জাম্প মাৰিব কিন্তু আমি লং জাম্প দিয়া নাছিলোঁ যিহেতু ইয়াতে আহিলে অকল দুটাহে মানে খেলা চুজ কৰিব পাৰিব আমি দুটা খেলা চুজ কৰিছিলোঁ মই কৰিছিলোঁ 1500 মই কৰিছিলোঁ 1500 আৰু 200 আৰু দীপকে কৰিছিল 100 আৰু 100 আৰু 400 100 মিটাৰ কৰিছিল এটা আৰু এটা চুজ কৰিছিল 400 মিটাৰ মোৰ আছিল 1500 মিটাৰ এটা আছিল 200 মিটাৰ এওঁৰ চিলেকশ্যন হৈ গৈছে মোৰো চিলেকশ্যন হৈ গৈছে মানে হৈ গ'ল আৰু আজিৰ আশা পূৰণ হৈ গ'ল আৰু আপোনালোকক যি দেখো এতিয়া আমি চিলেকশ্যন হৈ গৈছে আমাৰ এতিয়া একো অসুবিধা নাই আৰু এতিয়া আমাৰ ডাইৰেক্ট যিদিনাখন মাতিব সেইদিনাখন আমি ডাইৰেক্ট গুৱাহাটীত যাব লাগিব কিন্তু গুৱাহাটী কোনটো বা ষ্টেটত মাতে আমি নাজানো কৈ দিব আমাক মাতাৰ হিচাপত আমি যাব লাগিব এতিয়া আমাৰ এতিয়া হৈ গ'ল এতিয়া ভিডিঅ'টো চাই থাকক আমি আপোনালোকক আৰু দেখুৱাম এতিয়ালৈকে খেলা শেষ হোৱা নাই চ' ফ্ৰেণ্ড এবাৰ আৰম্ভ হ'ব আমাৰ লং জাম্প আপোনালোকক দেখুৱাম মই যে ডিষ্ট্ৰিক্ট লেভেলত ৰানিং কৰিবৰ বাবে বা জাম্প মাৰিবৰ কাৰণে ইয়াতে চিলেকশ্যন হ'বৰ কাৰণে মানে কিমান ফুট লং জাম্প মাৰিব পাৰে মানে সিহঁতে কিমান ফুট মাৰিব পৰা ল'ৰা ছোৱালীগিলা ইয়াতে আহে জাম্প মাৰিবৰ কাৰণে সেইটো মই দেখাম এটা আৰম্ভ হ'ব আমাৰ লং জাম্প ভিডিঅ'টো চাই লওক আমাৰ যিখিনি ৰানিং আছিল সেইখিনি আমাক দেখুৱাই দিলোঁ এতিয়া আমি আছে লং জাম্পটো চাই লওক কোনে কিমান ফুট মাৰে যাতে আপোনালোকে চাই আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে লং জাম্পৰ কাৰণে তেনেহ'লে ভিডিঅ'টো চাই থাকক চ' ফ্ৰেণ্ড আমাৰ এতিয়া ৰানিং শেষ হ'ল হাই জাম্প শেষ হ'ল লাষ্ট ফিনিশ্যনত আহি পালোঁ লাষ্ট ফিনিশ্যন আমাৰ এতিয়া আছে ডকুমেণ্টছ লৈ আছে ডকুমেণ্টছ মানে এতিয়া ছাবমিট কৰিব লাগিব কোনে কি ডকুমেণ্টছ দি আছে আমিতো অহাৰ আগতে মানে এইটো কৰাতে আমি মেমক দিয়ে কি বোলে আধাৰ কাৰ্ড দি দিছিলোঁ আমি হোৱাটছআপ কৰিছিলোঁ আধাৰ কাৰ্ডৰ আমাৰ কাম হৈ গৈছে তথাপিও মেম দিছে আমাৰ তাতে সুধিব এটা কি ছাবমিট কৰিব লাগিব বুলি তো মেম সুধি আহিব তাৰপিছত আমি যদি আমাৰ হয় তেনেহ'লে আমি ইয়াৰ পৰা যাব পাৰিম নেক্সট আমি যেতিয়া ফোন কৰি মাতিব তেতিয়া আমি য'ত মাতে ছাৰে সময়ত হয় আহাতো তোমালোকে কি তোমালোকে দৌৰিলে ন খাই কিমান দৌৰিছে তুমি 1500 মিটাৰ সময় টাইমিং কিমান লাগিল তোমাৰ টাইমিং কিমান আছে 5 মিনিট 5 মিনিট 4 ছেকেণ্ড আৰু পিছত আছে তোমাৰ নাম কি কিমান তোমাৰ নাম তুমি ৰানিং কিমান পজিশ্যন কিমান পাইছা ফাৰ্ষ্ট ছেকেণ্ড সিলেক্ট হৈছে নে নাই ঠিক আছে বেষ্ট অফ লাক থাকিল তোমাৰ একদম ভালকৈ ট্ৰাই কৰিবা প্ৰিপেয়াৰ কৰিবা ঠিক আছে ডিষ্ট্ৰিক্ট লেভেলত যদি খেলিব পৰা ভাল কথা আকৌ এবাৰ লগ ধৰিম একেলগে ন ঠিক আছে ঠিক আছে চ' আমি ভিডিঅ'টো আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকক চ' ফ্ৰেণ্ড আজি আমাৰ যিখিনি ইয়াৰে কাম আছিল হৈ গ'ল এতিয়া ডকুমেণ্টছ ছাবমিট কৰিব নালাগে কিন্তু আমি আগতে দিছিলোঁ ইয়াৰ কাৰণে আমি এতিয়া হৈ গ'ল বাইদেউ মাতিছে আমি যাব লাগিব আমাৰ দেওবাৰে মাতি আছে আমি দিব যাওঁ চ' ফ্ৰেণ্ড আজি আমাৰ যিখিনি টাৰ্গেট আছিল আপোনালোকক দেখুৱাবলৈ আমিতো সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি কোচিং ইয়াৰে পৰা ওলাই আমি যাম আজি তেনেহ'লে মোৰতো চিলেক্ট হৈ গ'ল গমেই পাল আপোনালোকে মই ৰাণত চিলেক্ট কৰিছোঁ 1500 মিটাৰত এতিয়া আমি যাওঁ গোটেইখিনি আমাৰ যিমানখিনি আহিছিলোঁ এই ভাই নতুনকৈ পাইছোঁ তোমাৰ কি আছিল আমাৰ একেবাৰে দৌৰছোঁ না এই ভাই আৰু মই একেলগে দৌৰছোঁ 1500 মিটাৰ ফাৰ্ষ্ট মই ছেকেণ্ড কিন্তু টাইমিং কিমান আছিল টাইমিং মোৰ 3 মিনিট 19 ছেকেণ্ড লাগছে যদি তোমাৰ 3 মিনিট 70 মান লাগিব 70 15 মান ইয়াত লাগিব মোৰ 00 লাগিছে মোৰ 00 লাগিছে বাইদেউ কিমান দৌৰিছিল বাইদেউ মোৰ 00 বাইদেউ বোলে 00 বাইদেউ নিজে কৈছে 00 লাগিছে বুলি 5.00 লাগিছে চ' আমাৰ যিখিনি মানে টিমত আহিছিলোঁ আমি গোটেই পাছ কৰিছোঁ আমাৰ যিখিনি আছিল আজি চবে ভাবো যাম কিন্তু ইউটিউবত চেনেল দিব লাগিছিল কি বলে চ' গাইছ আমি সকলোৱে মানে আজিৰ ৰানিংটো মানে কমপ্লিট কৰি পাছ কৰি আহিলোঁ এতিয়া আমি বৰ্তমান উপস্থিত ছয়গাঁৱত মোৰ অৱস্থা দেখিছে আপোনালোকে যেনেকুৱা দৌৰিছিলোঁ চাওক পেণ্ট ভেষ্ট বেগ এনেকুৱাই আছোঁ আৰু এতিয়া আমি এটা হোটেলত সোমাইছোঁ এতিয়া কিছু খাই ল'ম গোটেইখিনি আৰু ইয়াৰে পৰা গুচি যাম তেনেহ'লে আজিৰ ব্লগটো মোৰ এইখিনিতে মই সমাপ্ত কৰিছোঁ ৰ'ব সমাপ্ত কৰাৰ আগতে মই আজিৰ খাৱা দাৱাতে দেখুৱাম মই চকী খাব পাম
কোনে কি খাব ৰুটি বাইদেউ কি খাব আৰু আমাৰ ভাইটিটো বিজি হৈ আছে ভাইটি কি খাবা তুমি ৰুটি আৰু ৰুটি মই ভাত খাম দাদাহ'লে ভাত খাব ভাত কি লাগে গোটেই আহি যাব গৈ থাকে ভাত নাই ঠিক আছে তেনেহ'লে আজিৰ মোৰ এইটো ভিডিঅ' ব্লগটো আজি মই এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট ব্লগত আৰু দেখাম মই আপোনালোকক ইয়াতকৈ ধামাকা ব্লগ